এছিছ বাৰ্তাৰ অন্য এটা ভিডিঅ'ক আপোনাক স্বাগতম জনালোঁ। মই সাদ্দাম হোসেন। অংকনবাদীৰ লগতে NHAI ৰিক্ৰুটমেণ্ট ওলাইছে 2 তাৰিখ অন্তিম তাৰিখ 13 জুলাই। আহক আমি ইয়াৰ বিষয়ে সবিশেষ জানো। অংকনবাদীত আমি যদি চাওঁ, নাম্বাৰ অফ পোষ্ট 18, জব কেটেগৰী আছাম, gov.job, জব লোকেশ্যন নলবাৰী আছাম, এপ্লাই মোড অফলাইন, এপ্লাই ষ্টাৰ্ট আৰম্ভ হৈছে 4 তাৰিখৰ পৰা, এপ্লাই লাষ্ট ডেট 13 তাৰিখ। অংকনবাদী ৱৰ্কাৰৰ পোষ্ট আছে 35 আৰু অংকনবাদী হেল্পাৰৰ পোষ্ট আছে 45। অংকনবাদী ৱৰ্কাৰৰ পদৰ বাবে শিক্ষাগত যোগ্যতা কেণ্ডিডেটটো হাই ছেকেণ্ডেৰী পাছ হ'ব লাগিব। যদি সেই অঞ্চলত হাই ছেকেণ্ডেৰী পাছ নাথাকে তেনেহ'লে মেট্ৰিক পাছ হ'লেই হ'ব। অংকনবাদী হেল্পাৰ পদৰ বাবে শিক্ষাগত যোগ্যতা কেণ্ডিডেটটো মেট্ৰিক পাছ হ'ব লাগিব আৰু যদি মেট্ৰিক পাছ নাথাকে সেই অঞ্চলত উপলব্ধ নহয় তেনেহ'লে 9 পাছ হ'লেই হ'ব। অংকনবাদী ৱৰ্কাৰৰ দৰমহা 4,500 টকা আৰু অংকনবাদী হেল্পাৰৰ দৰমহা 2,250 টকা আৰু এজ লিমিট যিটো বান্ধি দিছে 18 বছৰ বয়সৰ পৰা 44 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব আৰু চিলেকশ্যন প্ৰচেছটো হ'ব মেধাৰ ভিত্তিত। আৰু এই পদৰ বাবে কেনেকৈ এপ্লাই কৰিব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। আৰু এটা ৰিক্ৰুটমেণ্ট হ'ল NHAI Recruitment 2020 ডেপুটি মেনেজাৰ ভেকেঞ্চি। নাম্বাৰ অফ পোষ্ট ডেপুটি মেনেজাৰ টেকনিকেল, নাম্বাৰ অফ পোষ্ট ইয়াৰ পদ আছে 50টা। জব কেটেগৰী চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব লোকেশ্যন অল অভাৰ ইণ্ডিয়া, এপ্লাই মোড অনলাইন, এপ্লিকেশ্যন আৰম্ভ হৈছে 14 তাৰিখ 6 মাৰ্চ 2022, লাষ্ট ডেট 13 তাৰিখ 7 মাৰ্চ 2022। অফিচিয়েলি ৱেবছাইট www.nhai.gov.in। নেম অফ পোষ্ট ডেপুটি মেনেজাৰ টেকনিকেল, 50টা পদ আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি UR 28, SC এটা, ST এটা, OBC NCL 20টা আছে। এই পদটোৰ বাবে শিক্ষাগত অৰ্হতা বিচৰা হৈছে বিশ্ববিদ্যালয়ৰ পৰা ডিগ্ৰী থাকিব লাগিব আৰু যিটো এই এজ লিমিট বান্ধি দিছে 30 বছৰ বয়সৰ তলত হ'ব লাগিব আৰু বিশেষ শ্ৰেণীৰ বাবে বিশেষ ৰেহাই দিয়া হৈছে। পদটোৰ বাবে চিলেকশ্যন প্ৰচেছটো হ'ব UPSCৰ দ্বাৰা পৰিচালিত হ'ব চিলেকশ্যন প্ৰচেছটো। পদটোৰ বাবে কেনেকৈ এপ্লাই কৰিব ডিছক্ৰিপশ্যনত লিংক দিয়া আছে। এনেধৰণৰ ইনফৰমেশ্যন ভিডিঅ' পাবলৈ হ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ